পৃথিৱীৰ ইতিহাসত এনেকুৱা এবিধ জীৱ আছে আৰু সেই জীৱবিধক যদি আপুনি গৰমত ৰাখিব বিচাৰে তেনেহলে সেই জীৱবিধ 150 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ 150 ডিগ্ৰী সেন্টিগ্ৰেডৰলৈকে তাপ সহ্য কৰিব পাৰে আৰু যদি আপুনি সেই জীৱবিধক ঠাণ্ডাত ৰাখিব বিচাৰে তেনেহলে সি -270 ডিগ্ৰীলৈকে সহ্য কৰিব পাৰে পৃথিৱীৰ আটাইতকৈ দামী ঘড়ীটোৰ নাম আপুনি বাৰু জানেনে দুখন হাতেৰে লিখিব পৰা মানুহ আমি নিশ্চয় হয়তো দেখিছো বা শুনিছো কিন্তু পৃথিৱীৰ ইতিহাসত এনেকুৱা এজন ব্যক্তি আছিল যি গৰাকীয়ে এখন হাতেৰে ছবি আঁকিব পাৰিছিল আৰু আনখন হাতেৰে লিখিব পাৰিছিল একে সময়তে ওয়েল এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট লৈ পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ মই আছো আপোনালোকৰ সৈতে ৰিটিক আৰু আপুনি চাই আছে লেটস নো ইন অসমীয়া আৰু ৰেন্ডম ফ্যাক্ট সিৰিজৰ এপিসোড নম্বৰ 4 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গতিকে আহক আজি আমাৰ এই ভিডিঅটো ষ্টাৰ্ট কৰো ফ্যাক্ট নম্বৰ 1 যদি আপুনি এগিলাস গৰম পানী আৰু এগিলাস ঠাণ্ডা পানী একে সময়তে ফ্ৰিজত ঠাণ্ডা হ'বৰ বাবে থয় তেনেহলে কোন গিলাস পানী আগতীয়াকৈ ঠাণ্ডা হ'ব আপুনি নিশ্চয় ভাবিছে যে নিশ্চয় ঠাণ্ডা পানী গিলাস আগতীয়াকৈ ঠাণ্ডা হ'ব কিয়নো সেই পানী গিলাস আগৰ পৰাই ঠাণ্ডা হৈ আছে কিন্তু সেইটো নহয় হ'ব গৰম পানী গিলাস আগতে ঠাণ্ডা এই ইফেক্টটো অৰ্থাৎ এই সাইন্টিফিক ফেনোমেননটো কোৱা হয় পিম্বা ইফেক্ট দ্যাটস ৰিয়েলি অসম ৰাইট আমি নিশ্চয় দুখন হাতেৰে লিখিব পৰা মানুহ নিশ্চয় দেখিছো বা শুনিছো কিন্তু পৃথিৱীৰ ইতিহাসত এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে এখন হাতেৰে লিখিব পাৰিছিল আৰু এখন হাতেৰে ছবি আঁকিব পাৰিছিল কিন্তু একে সময়তে আৰু সেই ব্যক্তিজন হৈছে লিওনাৰ্ডো ভিঞ্চি আৰু তেখেতক আমাৰ পৃথিৱীৰ ইতিহাসৰ এজন জিনিয়াছ অৰ্থাৎ এজন মহান মনীষীৰ তালিকাত ধৰা হয় That's really awesome, right? Fact number 3 যেতিয়া আমাৰ ঘৰৰ টিভিৰ ৰিমোটটো বেয়া হয় তেতিয়া আমি কি কৰোঁ তেতিয়া সেই ৰিমোটটো আমি ঢকিয়াও যাতে সেই ৰিমোটটো ভাল হৈ যায় অথবা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক যেতিয়া বেয়া হয় তেতিয়া আমি তাক ভাল কৰিবৰ বাবে ঢকিয়াও যাতে সি ভাল হৈ যায় আৰু সেই যোনটো ফেনোমেনন সেই ফেনোমেননটো কোৱা হয় পাৰকিউচিভ মেইনটেনেন্স আৰু তাৰ অৰ্থ হৈছে ইট ইজ দ্য টাৰ্ম ফৰ হিটিং সামথিংছ আনটিল ইট ৱৰ্কছ অৰ্থাৎ যেতিয়ালৈকে সি কাম কৰিবলৈ আৰম্ভ নকৰে তেতিয়ালৈকে আমি তাক ঢকিয়াই থাকো অৰ্থাৎ তাক ভাল কৰিবলৈ চেষ্টা কৰি থাকো দ্যাটস ৰিয়েলি অসম ৰাইট ফ্যাক্ট নম্বৰ 4 ভিডিঅটো আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে পৃথিৱীখনে কিমান দূৰ অতিক্ৰম কৰিলে আপুনি জানেনে তেনেহ'লে মই আপোনালোকক কৈ দিছো যে প্ৰায় 3000 কিলোমিটাৰ আপুনি নিশ্চয় ভাবিছে ওৱাও কেনেকৈ তেনে মই আপোনালোকক কৈ দিওঁ যে পৃথিৱীখনে নিজৰ এক্সিছ অৰ্থাৎ অক্ষদণ্ডত 30 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰে অৰ্থাৎ লাষ্ট 1 পৰা 1.5 মিনিট সময়ৰ ভিতৰত আমাৰ গোটেই পৃথিৱীখনে প্ৰায় 3000 কিলোমিটাৰ অতিক্ৰম কৰিছে দ্যাটস ৰিয়েলি অসম ৰাইট ফ্যাক্ট নম্বৰ 5 যদি আপুনি কালাৰফুল শব্দটো মনে মনে লিপসিং কৰে এনেকৈ তেনেহলে এনেকুৱা লাগে যেন আপুনি আই লাভ ইউ বুলি কৈ আছে দ্যাটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 6 পৃথিৱীৰ আটাইতকৈ কম দিন জীয়াই থকা অৰ্থাৎ কম সময় জীয়াই থকা জীৱটোৰ নাম আপুনি জানেনে অৰ্থাৎ শৰ্টেষ্ট লাইফ স্পান আৰু সেই জীৱবিধৰ নাম হৈছে মে ফ্লাইজ আৰু সেই জীৱবিধ মাত্ৰ 24 ঘণ্টা জীয়াই থাকে দ্যাটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 7 পৃথিৱীৰ আটাইতকৈ দামী ঘড়ীটোৰ নাম জানেনে সেই ঘড়ীটো হৈছে পাটেক ফিলিপ হেনৰি গ্ৰেভ ছুপাৰ কম্পাইলেশ্যন আৰু সেই ঘড়ীটো এবাৰ অকশ্যনত 107 কৰোৰ অৰ্থাৎ 107 কোটি টকাত বিক্ৰী হৈছিল আৰু সেই ঘড়ীটো আমাৰ সমগ্ৰ বিশ্বৰ আটাইতকৈ দামী ঘড়ী বুলি জনা যায় আৰু সেই ঘড়ীটোৱে বিশ্বৰ ৰেকৰ্ডৰো সৃষ্টি কৰিছিল দ্যাটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 8 বেটমেন সুপাৰমেন বা স্পাইডাৰমেন আমাৰ হলিউডৰ কেইটামান বিখ্যাত চৰিত্ৰ আৰু সকলো ধৰণৰ শিশু সকলো ধৰণৰ মানুহে এই ছুপাৰ হিৰো কেইজনক ভাল পায় কিন্তু সেই ছুপাৰ হিৰো কেইজনৰ যিটো লেণ্ডিং পজিশ্যন আপুনি নিশ্চয় স্ক্ৰীনত দেখিব পাৰিব এই লেণ্ডিং পজিশ্যনটো ক'ৰ পৰা লোৱা হৈছে আপুনি জানেনে স্কোৱাৰেল লেণ্ডিং বুলি যদি আপুনি গুগলত চাৰ্চ কৰে তেনেহ'লে আপুনি দেখিব পাৰিব সেই একেটাই লেণ্ডিং পজিশ্যন কিয়নো যেতিয়া এটা কেৰকেটুৱাই এডাল গছৰ ডালৰ পৰা মাটিত অথবা আন এটা গছৰ ডালত জাম্প কৰে বা লেণ্ডিং কৰে সেই একেটা পজিশ্যনতে লেণ্ড কৰে আৰু বিখ্যাত চৰিত্ৰকেইটাৰ সেই লেণ্ডিং পজিশ্যনো সেই একেটা লেণ্ডিং পজিশ্যনৰ পৰাই লোৱা হৈছে দ্যাটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 9 ইজিপ্তৰ এটা বিখ্যাত লাইব্ৰেৰী আৰু সেই লাইব্ৰেৰীটোৰ নাম হৈছে আলেকজেণ্ড্ৰিয়া লাইব্ৰেৰী কিন্তু আচৰিত কথাটো হ'ল যে সেই লাইব্ৰেৰীটোত এখন এনেকুৱা ধৰণৰ চকী আছে যিখন চকী এখন কিতাপৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু সেই কিতাপখন অৰ্থাৎ সেই চকীখনৰ প্ৰতিটো পৃষ্ঠা অৰ্থাৎ সেই কিতাপখনৰ প্ৰতিটো পৃষ্ঠা বা প্ৰতিটো লাইন প্ৰতিটো আখৰ সেই চকীখনে ইমান নিপুণভাৱে নিৰ্মাণ কৰা হৈছে যে আপুনি ধৰিব নোৱাৰিব যে সেইখন এখন চকী নে এখন কিতাপ দ্যাটস ৰিয়েলি অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 10 পৃথিৱীত এনেকুৱা এবিধ অনুজীৱ আছে আৰু সেই অনুজীৱবিধৰ নাম হৈছে টাৰ্ডিগ্ৰেড আৰু সেই অনুজীৱবিধক যদি আপুনি গৰমত ৰাখিব বিচাৰে তেনেহ'লে সেই জীৱবিধ
150 ডিগ্ৰী অৰ্থাৎ 150 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে জীয়াই থাকিব পাৰে অৰ্থাৎ সি সহ্য কৰিব পাৰে তাপ আৰু যদি আপুনি তাক ঠাণ্ডাত ৰাখিব বিচাৰে তেনেহ'লে সেই জীৱবিধ -270 অৰ্থাৎ 270 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে ঠাণ্ডা সহ্য কৰিব পাৰে আৰু যদি সেই জীৱবিধক আপুনি আউটাৰ স্পেচ অৰ্থাৎ বহিৰ্জগতত যদি আপুনি পঠাই দিয়ে অৰ্থাৎ মহাকাশত যদি আপুনি সেই জীৱবিধক পঠাই দিয়ে তেনেহ'লে সেই জীৱবিধ নোখোৱা নেমেলাকৈ বিনা গেছৰ সহায় বিনা অক্সিজেনৰ সহায়ত 10 দিন ধৰি জীয়াই থাকিব পাৰে দ্যাটছ ৰিয়েলি এমেজিং ৰাইট ৱেল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্ট শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেণ্ট বক্সত গৈ আপুনি কমেণ্ট কৰিব পাৰে আপোনাৰ কমেণ্টটো মই পিক কৰিম আৰু নেক্সট ভিডিঅ'ত মই নিশ্চয় সেই কমেণ্টটো শ্বেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ